P 6 times S large as Q. The percent that Q is less than P is এই প্ৰশ্নটোত সুধিছে যদি P 6% ডাঙৰ হয় Qতকৈ তেনেহ'লে Q কিমান শতাংশ কম হ'ব Pতকৈ ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ কোনটো উত্তৰ হ'ব সেইটো আমি এতিয়া কৰিম প্ৰথমে ধৰি লৈছোঁ আমি যেহেতু P2 কৈছে 6 টাইমছ 6 গুণ Qৰ গতিকে Qটো আমি ধৰি লওঁ যিকোনো এটা সংখ্যা আমি ধৰিব পাৰোঁ Qটো আমি 100 বুলি ধৰি লৈছোঁ ঠিক তেনেকৈ P2 যেহেতু 6 গুণ Qৰ গতিকে আমি পাতিলোঁ 6Q অৰ্থাৎ Qৰ ঠাইত আমি 100 পাতি দিলে 6 পূৰণ 100 আমি পাম 600 অৰ্থাৎ আমি Pৰ মানটো পালোঁ 600 Qৰ মানটো 100 হ'ল আমাৰ Pৰ মানটো আমি 600 পালোঁ এতিয়া আমি যদি আপুনি আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে বুজি পাব এতিয়া আমি এটা ডায়াগ্ৰাম পাতি ল'ম এই ডায়াগ্ৰাম মতে আমি মানকেইটা বহুৱাই ইয়াৰ উত্তৰটো উলিয়াই ল'ম এতিয়া যেহেতু আমাক সুধিছে Qটো কিমান শতাংশ কম Pতকৈ গতিকে Qটোক আমি একেবাৰে তলত ধৰিব লাগিব আৰু Pটোক ওপৰত ধৰিব লাগিব আৰু মাজৰ যিটো বৃত্ত আছে এইটো সদায় আমি শতাংশত ধৰোঁ এতিয়া Pৰ মান আৰু Qৰ মান যিহেতু আমাৰ লগত আছে গতিকে আমি শতাংশটো উলিয়াবলৈ ইয়াৰ পৰা পাৰিম এতিয়া শতাংশ উলিয়াবৰ কাৰণে ফৰ্মুলাটো হ'ব আপোনাৰ Q ডিভাইডেড বাই P পূৰণ ইনটু 100 অৰ্থাৎ Qৰ ঠাইত আমি পাতিম 100 আৰু Pৰ ঠাইত পাতিম আমি 600 পূৰণ 100 গতিকে এইটোক যদি আমি সমাধান কৰোঁ আমি পাম 350 দুইৰে ভাগ কৰিলে এতিয়া আমি পাম 3/50 এইটো আমি শতাংশৰ মানটো পালোঁ কিন্তু আমাৰ উত্তৰটো এতিয়াও পোৱা নাই কাৰণ আমাক সুধিছে Q কিমান শতাংশ কম Pতকৈ গতিকে ইয়াত কম বা লেছ যিটো মানে শব্দ আছে সেইটোৰ কাৰণে আমি আগৰ ভিডিঅ'টো যদি চাই আপুনি দ্বিতীয় ভিডিঅ'টো গম পাব এই শতাংশৰ মানটো 100তকৈ কিমান কম উলিয়াই ল'লে আমি ইয়াৰ উত্তৰটো পাই যাম গতিকে 100ৰ পৰা আমি শতাংশৰ মানটো বিয়োগ কৰিলোঁ আৰু ইয়াক সমাধান কৰিলে আমি পাম এনেধৰণৰ 250 ডিভাইডেড বাই 3 শতাংশ আৰু ইয়াক যদি আৰু সমাধান কৰোঁ আমি পাম এতিয়া সেই সমস্ত 3/1 শতাংশ আৰু এইটোৱে হ'ব আমাৰ উত্তৰ গতিকে আমাৰ উত্তৰটো হ'ব C